আজি মই আহিছোঁ বঙাইগাঁও চহৰত। ইয়াত এটা ঐতিহাসিক মা বাগেশ্বৰী মন্দিৰ আছে। আপোনালোকক মই এই মন্দিৰটো দেখাম। তেনেহ'লে আজিৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে প্ৰথমৰ পৰা আপোনালোকে চাই থাকিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্নিং ৰাইজ, আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। মোৰ আন এটা নতুন ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই মা বাগেশ্বৰী মন্দিৰলৈকে এতিয়া মই ৰাওনা হৈছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰাই আপোনালোকে চাই থাকক। আৰু মই ফাইনেলি মা বাগেশ্বৰী মন্দিৰ আহি পালোঁ। আপুনি যেতিয়া মা বাগেশ্বৰী মন্দিৰত আহিব, আপোনাক এনেকৈ ৱেলকাম জনাব। আমিও এনেকৈ ৱেলকাম জনালোঁ। জনাই আমি এতিয়া গেটৰ ভিতৰত সোমাই গ'লোঁ। আপোনালোকক কৈছিলোঁ বঙাইগাঁও চহৰৰ মাজমজিয়াত ঐতিহাসিক মা বাগেশ্বৰী মন্দিৰ। এইটো হৈছে বঙাইগাঁও চহৰৰ মাজমজিয়াত ঐতিহাসিক মন্দিৰ। আপোনালোকে চাওক, এই মন্দিৰটো মই আপোনালোকক মই ভাল কৰি দেখাব চেষ্টা কৰিছোঁ। ইয়াত বহুত মানুহ আহিছে নিজৰ মনৰ আশা পূৰণ কৰিবলৈ। ইয়াত আহিছে নিজৰ মনৰ বিভিন্ন ধৰণৰ আশা থাকে, ঘাট থাকে, প্ৰতিঘাত থাকে। প্ৰতিটো আশা ঘাট প্ৰতিঘাত পূৰণ কৰিবলৈ ইয়ালৈকে আহিছে। এইটো হ'ল বঙাইগাঁও চহৰৰ মাজমজিয়াত ঐতিহাসিক মা বাগেশ্বৰী মন্দিৰ। মই যিমান দূৰ পাৰোঁ আপোনালোকক মই দেখাব চেষ্টা কৰিছোঁ। চাওক, ইয়াত কিমান মানুহ এনেকৈ লাইন ধৰিছে। আপোনালোকে চাওক, মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া যিহেতু মই ভিতৰৰ দৃশ্যটো মই আপোনালোকক মই দেখাব নোৱাৰিম, যথেষ্ট পৰিমাণ মহিলা তাত উপস্থিত হৈছে। সেইকাৰণে মই বাহিৰৰ পৰা যিমান দূৰ পাৰোঁ মই আপোনালোকক মই দেখাব চেষ্টা কৰি আছোঁ। বঙাইগাঁও চহৰৰ মাজমজিয়াত ঐতিহাসিক এই মা বাগেশ্বৰী মন্দিৰৰ দৃশ্য মই আপোনালোকক যিমান দূৰ পাৰোঁ মই দেখাব চেষ্টা কৰি আছোঁ। ইয়াত মানুহৰ জীৱনৰ আশা লৈ ইয়াত আহে, জীৱনৰ ঘাট প্ৰতিঘাত বিভিন্ন ধৰণৰ মানুহৰ জীৱনত আহে। আৰু মানুহে সেইটো আশা লৈ এই বঙাইগাঁও চহৰৰ মাজমজিয়াত ঐতিহাসিক মা বাগেশ্বৰী মন্দিৰলৈকে আজি ইয়াত যথেষ্ট পৰিমাণ মানুহ আহিছে। মই যিমান দূৰ পাৰোঁ আপোনালোকক মই দেখাব চেষ্টা কৰি আছোঁ। চাৰিওফালে যিটো দৃশ্য, মই দৃশ্যটো আপোনালোকক মই দেখাব চেষ্টা কৰি আছোঁ। এইটো হ'ল বঙাইগাঁও চহৰৰ মাজমজিয়াত ঐতিহাসিক মা বাগেশ্বৰী মন্দিৰ। মই পুনৰবাৰ কৈছোঁ, আপোনালোকক যদি কোনোবা আপোনালোকে অহা নাই, এইটো ইয়াতে আহক। এইটো হ'ল বঙাইগাঁও চহৰৰ মাজমজিয়াত ঐতিহাসিক মা বাগেশ্বৰী মন্দিৰ। ইয়াৰ দৃশ্যটো মই যিমান দূৰ পাৰোঁ আপোনালোকক মই দেখাব চেষ্টা কৰি আছোঁ। চাওক, এইটো হ'ল বঙাইগাঁও চহৰৰ মাজমজিয়াত ঐতিহাসিক মা বাগেশ্বৰী মন্দিৰ। মই যিমান দূৰ পাৰোঁ আপোনালোকক মই দেখাব চেষ্টা কৰি আছোঁ। মোৰ সন্মুখত ইয়াত যথেষ্ট পৰিমাণ মহিলাও আহিছে। মই যিমান দূৰ পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। ইয়াত মানুহৰ জীৱনৰ আশা লৈ ইয়ালৈকে আহে। বিভিন্ন ধৰণৰ মানুহৰ জীৱনত ঘাট প্ৰতিঘাত আছে। আৰু সেইটো ঘাট প্ৰতিঘাত সপোনবোৰ পূৰণ কৰিবলৈ ইয়ালৈকে মানুহ যথেষ্ট পৰিমাণ মানুহ আজি ইয়ালৈকে আহিছে। মই আপোনালোকক যিমান দূৰ পাৰোঁ মই দেখাব চেষ্টা কৰি আছোঁ। এইটো হ'ল বঙাইগাঁও চহৰৰ মাজমজিয়াত ঐতিহাসিক মা বাগেশ্বৰী মন্দিৰ। এইটো কথা মই আপোনালোকক বাৰ বাৰ কৈছোঁ। যদি কোনো আপোনালোকে অহা নাই, ইয়াতে আহক। ইয়াত আহিলে বহুত ভাল লাগে। ইয়াত আহিলে নিজৰ মনটো পবিত্ৰ হ'ব। আৰু ইয়াত যথেষ্ট পৰিমাণ মানুহ আহে। আজি নহয়, ইয়াত 12 মাহে এনেকৈ মানুহ আহি থাকে ঐতিহাসিকভাৱে বঙাইগাঁও চহৰৰ মাজমজিয়াত মা বাগেশ্বৰী মন্দিৰ। এই দৃশ্যটো মই আপোনালোকক পুনৰবাৰ মই দেখালোঁ। আৰু আমি এতিয়া ফাইনেলি বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা ব্ৰিজ জাক জিলিকিভাৱে তুলিছে, সেইটো ব্ৰিজৰ দৃশ্য মই আপোনালোকক প্ৰথমৰ পৰাই দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা আপোনাক চাই থাকক। এতিয়া আমি আহিছোঁ বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা যিটো অভাৰ ব্ৰিজ জাক জিলিকিভাৱে তুলিছে, এইটো ব্ৰিজ মই আপোনালোকক প্ৰথমৰ পৰা আপোনালোকক দেখাই থাকিম। আৰু এতিয়া মই বঙাইগাঁও চহৰৰ মাজমজিয়াৰ অভাৰ ব্ৰিজৰ ওপৰতে মই গৈ আছোঁ। চাওক, এইটো হ'ল বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা জাক জিলিকিভাৱে গঢ়ি তোলা হৈছে অভাৰ ব্ৰিজ। এই অভাৰ ব্ৰিজৰ দৃশ্যটো মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক। মই পুনৰবাৰ কৈছোঁ, এইটো হ'ল বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা জাক জিলিকি কৰা এটা অভাৰ ব্ৰিজ। এইটো অভাৰ ব্ৰিজৰ ওপৰতে এতিয়া মই গৈ আছোঁ। আৰু এই অভাৰ ব্ৰিজৰ দৃশ্যটো যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা আপোনালোকে চাই থাকক। আৰু এটা কথা মই কওঁ, এই অভাৰ ব্ৰিজৰ ওপৰতে মই এতিয়া গৈ আছোঁ। আৰু এই অভাৰ ব্ৰিজৰ তলেদি যিটো আনটো ব্ৰিজ হৈছে, সেইটো হ'ল বঙাইগাঁও চহৰৰ যিটো ৰেল ষ্টেচন, নিউ বঙাইগাঁও ৰেল ষ্টেচন বুলি কয়, তাতে গৈছে। আৰু মই এতিয়া যিটো আপোনালোকক দৃশ্য দেখাই আছোঁ, এইটো দৃশ্য হ'ল বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা জাক জিলিকিভাৱে গঢ়ি তোলা অভাৰ ব্ৰিজ। এইটো অভাৰ ব্ৰিজ আপুনি চাপাগুৰিৰ পৰা আহি আপুনি যাব পাৰিব, মায়াপুৰীলৈকে আপুনি যাব পাৰিব। অৰ্থাৎ এইটো ব্ৰিজৰ ওপৰতে আপুনি মায়াপুৰীৰ পৰা আৰম্ভ কৰি ধুবুৰী, গোৱালপাৰা ইত্যাদি ঠাইলৈ যাব পাৰিব। আৰু জাক জিলিকি গঢ়ি তোলা অভাৰ ব্ৰিজৰ দৃশ্য
দৃশ্যটো ইয়াতে শেষ হ'ল। দেখাম আপোনালোকক মই বঙাইগাঁৱৰ আৱৰ্ত ভৱন। এই চাওক, এইটো হ'ল বঙাইগাঁৱৰ আৱৰ্ত ভৱনৰ গেট। আপুনি যেতিয়া বঙাইগাঁৱৰ আৱৰ্ত ভৱনত আহিব, আপোনাক এনেকৈ ৱেলকাম জনাব। আমিও ৱেলকাম জনালোঁ। আমি এতিয়া ভিতৰত সোমাই গ'লোঁ। চাওক, এইটো হ'ল বঙাইগাঁও আৱৰ্ত ভৱন। এইটো বঙাইগাঁও আৱৰ্ত ভৱনৰ দৃশ্যটো মই দেখালোঁ। চাওক, বঙাইগাঁও ভৱনৰ দৃশ্যটো চাওক কেনেকুৱা ধুনীয়া। এইটো হ'ল বঙাইগাঁও আৱৰ্ত ভৱন। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। লগতে আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। আন এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত অতি সোনকালে আহি আছোঁ।